নমস্কাৰ বন্ধু বান্ধৱীসকল, বলক আজি আমি যাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। এইখন অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। 1905 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে আৰু 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। ডিগবৈৰ পৰা প্ৰায় 286 কিলোমিটাৰ দূৰত থকা কাজিৰঙা পাবলৈ আমাক সময় লাগিছিল 6 ঘণ্টা। ৰাতি প্ৰায় 8 বজাত আমি কাজিৰঙাত উপস্থিত হৈ মোৰ বান্ধৱীৰ ঘৰতে নিশাৰ আহাৰ গ্ৰহণ কৰি ৰাতিটো কটালোঁ আমি পৰিণীতা ৰিজৰ্টত। পিছদিনা ৰাতিপুৱা সোনকালে শুই উঠি আমি সকলোৱে সাজু হ'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ। তাতে আমি 11জনীয়া পৰিয়ালটোৱে 2খন জীপ বুক কৰিলোঁ আৰু আমি আৰম্ভ কৰিলোঁ আমাৰ কাজিৰঙা যাত্ৰা। এয়া আমি কাজিৰঙালৈ সোমাই গৈছোঁ। ধুনীয়াকৈ সকলোৱে 5জনকৈ জীপত উঠি ল'লোঁ। যিহেতু ৰাস্তাটো বৰ ধূলিময়, সকলোৱে মাস্ক আৰু চশমা পিন্ধি ল'লোঁ। পৃথিৱীৰ প্ৰায় 2/3 এক খৰ্গযুক্ত গড়ৰ বাসস্থান এই কাজিৰঙা। দেখিছেনে ইমান ধুনীয়াকৈ গড়টো ওলাই আহিছে। গড়টো ওলোৱা দেখি আমি সকলোৱে ৰৈ দিলোঁ আৰু তেওঁ আমাক ফটো তুলিবৰ বাবে 2 মিনিটমান ধুনীয়াকৈ ৰাস্তাৰ মাজতে থিয় হৈ দিলে। এই উদ্যান হাতী, এছিয়ান এলিফেণ্ট, বনৰীয়া মহ, ৱাইল্ড এছিয়াটিক ৱাটাৰ বাফেলো আৰু দল হৰিণা বা স্ৱেপ বিয়েৰৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। ইয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি 4খন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। দেখিছেনে ইমান ধুনীয়াকৈ এয়া হাতী আৰু হাতীৰ পোৱালি গৈ আছে। গৈ আমি কিছু সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ্ৰ সংৰক্ষিত বনাঞ্চল কহৰা এইডোখৰতে আমি অলপ সময় গাড়ী ৰখোৱাৰ বাবে জিৰণি ল'লোঁ। তাৰ পাছত পুনৰ আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া আমাৰ উভতনি যাত্ৰা। ঈগল, কাছ, ফেঁচা, বিভিন্ন পৰিভ্ৰমী চৰাই যিবোৰ ছমাহ ইয়াত থাকে, ছমাহ আকৌ উৰি যায়। গড়, হাতী, বাঘ অৱশ্যে আমি নেদেখিলোঁ, কিন্তু বাঘে নখ চাফা কৰা গছজোপা হয়তো দেখিলোঁ। বনৰীয়া মহ, বনৰীয়া গাহৰি, মেথুন, বাৰশিঙীয়া পহু, সুগৰী পহু, বন কুকুৰা আদি বিভিন্ন জীৱ জন্তু ইয়াত দেখিলোঁ। সকলো পৰ্যটকে বন বিভাগৰ দ্বাৰা অনুমোদিত গাইডৰ লগতে উদ্যানৰ ভিতৰলৈ সোমাই যোৱাৰ অনুমতি দিয়া হয়। গাড়ী যাব পৰা 3টা বাটেৰে উদ্যানৰ 3টা ক্ষেত্ৰ কহৰা, বাগৰি আৰু অগৰাতলিৰ মাজেৰে সৰু গাড়ীৰে ভ্ৰমণ কৰিব পাৰি। এই বাটেৰে নৱেম্বৰ মাহৰ পৰা মে' মাহৰ মধ্যভাগলৈ খোলা থাকে। গতিকে আপোনালোক যদি কাজিৰঙালৈ আহিম বুলি ভাবিছে, নৱেম্বৰ মাহৰ পৰা মে' মাহৰ ভিতৰতে আপোনাৰ প্লেনটো কৰিব দেই। দেখিছেনে কিমান ধূলিময় ৰাস্তা। আপোনালোকে কিন্তু মাস্ক আৰু চশমা ল'বলৈ একদম নাপাহৰিব। ইয়াৰ পৰা আমি ঘূৰি গৈ পুনৰ আমাৰ ৰিজৰ্টলৈ গ'লোঁ। আমি চাফ চিকুণ হৈ পুনৰ এবাৰ আমি পেট পূজা কৰিবৰ কাৰণে বিৰিনা হোটেললৈ গ'লোঁ। চাব দেই ইমান ধুনীয়া, তাত বহুত ধুনীয়া অসমীয়া সুস্বাদু খাদ্য পায়, লগতে ফটো তুলিবৰ বাবে বেকগ্ৰাউণ্ডবোৰ ইমান ধুনীয়া। চাব দেই দেখিছেনে কিমান ধুনীয়া, খাদ্যও কিন্তু তেনেকুৱাই ধুনীয়া। তাৰ পাছত আমি গ'লোঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ। কাজিৰঙা জাতীয় অৰ্কিড উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ বৃহত্তম অৰ্কিড উদ্যান। ইয়াত বিশ্বৰ সকলোতকৈ ডাঙৰ অৰ্কিডবিধ পোৱা যায়। এয়া দেখিছেনে, নামটো অৱশ্যে লিখা আছে কিন্তু উচ্চাৰণ কৰিবলৈ অকণমান কঠিন হৈছে। এয়া হৈছে বিশ্বৰ সকলোতকৈ ক্ষুদ্ৰতম অৰ্কিড। দেখিছেনে ইমান অকণমানি ফুলটো। এয়া হৈছে জকৰ অৰ্কিড। এয়া হৈছে দেখিছে নাচনীজনীৰ নিচিনা, গতিকে নাচনী অৰ্কিড। বাকী নামবোৰ পাহৰিছোঁ। পৃথিৱীৰ প্ৰায় 35,000 প্ৰকাৰৰ অৰ্কিড আছে আৰু কাজিৰঙা অৰ্কিড উদ্যানত 600তকৈও অধিক প্ৰজাতিৰ বন্য অৰ্কিড সংগ্ৰহ কৰা হৈছে। ইয়াত দেখিছেনে বান্দৰটোৰ নিচিনা বান্দৰ অৰ্কিড। চাব দেই এতিয়া বিহু নাচিব, ইমান ধুনীয়াকৈ বিহু নাচিছে। ইয়াত অসমৰ স্থানীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে এটা কেন্দ্ৰও আছে।
ইমান ধুনীয়াকৈ গাইছে নহয়নে বাদ্যযন্ত্ৰবোৰ ইমান ধুনীয়াকৈ বজাইছে এখেতৰ নাম ইমু অসম তেওঁ হৈছে শিৱসাগৰৰ তাৰপাছতে আমি কেলাইডস্কোপত এখন ফটো তুলিলোঁ কাকস্থঙলৈ যাম বুলি ভাবিছিলোঁ কিন্তু সময়ৰ অভাৱত যাবলৈ নোৱাৰিলোঁ সদুশেষত পুনৰ মোৰ বান্ধৱী সংগীতাৰ ঘৰত সোমালোঁ তাতে আমি বিদায় ল'লোঁ আৰু এই দেখিছেনে ঘৰটো পিছফালে যে আছে সেইটো বোলে 102 বছৰ পুৰণি ঘৰ তাহাঁতৰ ককাকতে বনোৱা আৰু ইমান ধুনীয়াকৈ ৰাখিছে নহয়নে তাৰপাছতে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ মোৰ ভিডিঅ'টো ইমান ধৈৰ্য সহকাৰে আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ বাই বাই